নমস্কাৰ বন্ধু বান্ধৱীসকল আজি সৰস্বতী পূজা সকলোকে শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো এনেকৈ পূজাৰ থলীৰ পৰাই আৰম্ভ কৰি দিছো আৰু আশা কৰোঁ আপোনালোকে সকলোৱে সৰস্বতী পূজা পাতিছে সকলোৱেতো সৰস্বতী পূজা পাতে গতিকে আমিও পাতিছো আৰু আমাৰনো ইয়াত কেনেকৈ পাতিছো কি কৰিছো ভাবিলো আপোনালোককো অকমান দেখুৱাই থাকো আৰু সেই ৰাতিপুৱাই এনেকৈ পূজা আৰম্ভ হৈছে আৰু ৰাতিপুৱাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো আৰু এয়া চাওক সকলো মানুহ ৰাতিপুৱাই আহি কামে কাজে লাগি গৈছে জুনে যেনেকৈ পাৰে সকলো কৰ্ম কৰি আছে আৰু এবাৰ এটা বিশেষ দিন সৰস্বতী পূজা যেহেতু আমি গোসানী ভাগ দিছিলোঁ ল'ৰা পূজাত বহিব অলপ পিছতে সেইখিনিও আপোনালোকক দেখুৱাম গতিকে এয়া কোনে কোনে কিনো কৰি আছে আমি সকলো দেখুৱাই আছো আৰু এয়া হৈছে সৰস্বতী পূজাৰ আগদিনাখনৰ দৃশ্য এখিনি হৈছে মই বজাৰ সজাৰ কৰি আনি যেহেতু এনেকৈ থোৱা হৈছিলে আমাৰ ঘৰতে আৰু এয়া গোসানী ভাগ এনেকৈ মই গোসাঁই ঘৰতে ৰখা হৈছিলে সেইখিনি মই এনেকৈ অকমান ভিডিঅ' কৰি থৈছিলোঁ এয়া ৰাতিৰ দৃশ্য অৱশ্যে এয়া আৰু এয়া হৈছে ফুলৰ মালা যেহেতু ফুল লাগিব দেৱীক দিবলৈও আৰু নিৰ্মালীৰ কাৰণেও যেহেতু ঘৰত ফুল কমি গৈছে সেইটো কাৰণে মালাই কিনি আনিলে ফুলৰ আৰু এয়া হৈছে ফল মূলখিনি মই ধুই পখালি ৰাতিয়ে এনেকৈ পাচেদি ঢাকি দিছোঁ পিছদিনাখন যিহেতু খুব সোনকালে দেও আহিম বুলি কৈছে আৰু এয়া এনেকৈ মই যোগাৰ কৰি আছোঁ আৰু এয়া ল'ৰাও পূজা ওচৰতে গৈ বহিলেগৈ দেৱে এনেকৈ বহিব দিলে আৰু দেৱে পূজা ধুনীয়াকৈ কৰি আছে আৰু সকলো মানুহ এনেকৈ আহি পেলাই চাকি বাতি জ্বলাই আছে শৰাই আগদিনাখনে যিহেতু সকলো বস্তু শৰাইৰ কাৰণে দি দিয়া হৈছিলে ৰাইজৰ শৰাইও আগবঢ়োৱা হ'ল এনেকৈ আৰু সকলোৱেতো জানেই সকলো একে নিয়মতেই কৰে গতিকে এয়া আমাৰ গাঁৱৰ এয়া ধুনীয়াকৈ পূজা ভাগ আপোনালোকক অকণমান দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এয়া চাওক ল'ৰা পূজাত বহি আছে ধুনীয়াকৈ আৰু এয়া হৈছোঁ মইতো নিজেই ভিডিঅ'খিনি কৰি আছোঁ গতিকে মোক উঠাই দিয়া মানুহ নাই গতিকে মই এনেকৈ অকণমান ভিডিঅ'তে নিজকে উলিয়ালোঁ আৰু চাৰিওফালৰ দৃশ্যটো আপোনালোককো দেখুৱাই দিলোঁ আৰু পূজা ধুনীয়াকৈ চলি আছে আৰু হোমৰ কাম প্ৰায়ে শেষ হৈছেই গতিকে যিজন নিয়ম আছিল প্ৰায়খিনি হৈছেই আৰু এয়া নমনক কিবা কৰিব দিছিলে যিখিনি কৰিব দিছে এয়া তেনেকৈ সি কৰি গৈছে আৰু পূৰা প্ৰায় শেষ হৈছে পূজা ভাঙিবৰে হ'ল পূজাখন আচলতে বহুত ধুনীয়াকৈ কৰিলে আৰু এফালে মই বনাই থকাৰ ফালে অকমান আহিলোঁ সেইখিনিও ভিডিঅ' কৰি থলোঁ এফালে বহুতখিনি আইটেম বনাই আছিলে বহুতখিনি আইটেম বুলি নহয় আৰু খিচিৰি ভাজি পায়স এনেকৈ এইখিনিয়ে এয়া চাওক ধুনীয়াকৈ বনাই আছিলে আৰু খাদ্যখিনি বহুত বেছি টেষ্টি হৈছিলে এনেওতো পূজাৰ খিচিৰি খাই ভালেই লাগে বহুত বেছি টেষ্টি হয় গতিকে এয়া পূজা ভাগিল নমন উঠি আহিল আৰু এয়া স্বপ্নাবাইৰ লগত ফটো উঠিছে দুইটা আৰু এয়া মই হাজবেণ্ডে দেউৱে কিবা কৰিব দিছিলে কৰি আছিলোঁ যিহেতু পূজা বুলি ক'লে গোসানী ভাগো আমি দিছোঁ গোটেইখিনি দেউৱে আমাকেই কয় আমি কৰিবলগীয়া হৈছিলে আৰু বহুতখিনি নিয়ম থাকে সেয়া কিবা এটা কৰি আছিলোঁ দেউৰ ওচৰত সেয়া সেইখিনি মুহূৰ্ত আৰু এয়া পূজা ভঙাৰ পিছত সকলোকে প্ৰসাদ দিলে সকলোৱে প্ৰসাদ খাই আছে আৰু সকলো ৰাইজ গোপিনী সকলোখিনি আহিছিলে মানুহ বহুত হৈছিলে এয়া বাৰু প্ৰথমতে কমেই দেখিছে পিছত আচলতে মানুহ বহুত আহিছিলে আৰু এয়া চাওক কাষতে আমাৰ নামঘৰ ভাগো আছে ইমান এটা ধুনীয়া পৰিৱেশ আৰু এয়া সকলোৱে খিচিৰি খাবলৈ বহিল মই সকলোখিনি ভিডিঅ' কৰি ৰাখিলোঁ ধুনীয়াকৈ অকণমান আপোনালোককো দেখুৱালোঁ আমাৰ গাঁৱত কেনেকৈ পাতিলোঁ কি হ'ল গতিকে আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শেষত আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ এয়া লাষ্টত কেইকপিমান এনেকৈ ফটো লগাই দিলোঁ এয়া হৈছে আমাৰ বৌ মানে কি আৰু হাজবেণ্ডৰ লগৰে মই বৌ বুলি মাতোঁ এয়া স্বপ্নাবাই নমন এনেকৈ যি ফটো উঠিছিলোঁ কেইকপিমান লগাই দিলোঁ স্মৃতি হিচাপে থাকিবৰ কাৰণে আজিলৈ গতিকে ভিডিঅ'টো ইমানেই আছিলে সৰস্বতী পূজা বুলি গতিকে আজিলৈ আহিছোঁ আশা কৰোঁ সকলোৱে চাই ভিডিঅ'টো ভাল পালে যদি ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিছোঁ বাই বাই